তো হেল্ল' গাইজ, ৱেলকাম টু ছেকেণ্ড চেনেল নাচিম ব্লগ। তো হাই গাইজ, আজি ভিডিঅ'টো মানে ম'হৰ যুঁজৰ বাবে ম'হৰ যুঁজ চাবলৈ গৈ আছোঁ আমি সকলোৱে। মোৰ লগত আছে পিংকু আলি। হাই কৈ দে পিংকু। আমি এতিয়া বৰ্তমান ম'হৰ যুঁজ চাবলৈ গৈ আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই যাব। যদি ভাল লাগে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি গৈ আছোঁ পথাৰৰ মাজেৰে। সেইবিলাক বহুত জংঘল হয়, জংঘলৰ মাজেদি গৈ আছোঁ। আৰু আগত আছে আৰু ম'হৰ যুঁজ। এতিয়া আগত ম'হ কেইটামান আছে, ম'হ কেইটামান দুখাই দি গৈ আছোঁ। আজি ম'হৰ যুঁজ কেনেকুৱা হয় গম নাপাওঁ। ম'হৰ যুঁজ চাই ভাল লাগিব আজি। বহুত দিনৰ মূৰত চাবলৈ আহিলোঁ ম'হৰ যুঁজ। মই এতিয়া অকণমান জুম কৰি দেখুৱাই দি আছোঁ ম'হ কিমান দূৰত আছে। সেইখন বাৰী যে, সেইখন বাৰীতে আছে ম'হ 4-5টামান আছে। কিন্তু এইখিনি জেগাত ম'হৰ যুঁজ নহয়, আগত আছে সেইবিলাক আছে ম'হৰ যুঁজ হয়। অকণমান খোজকাঢ়ি যাব লাগিব। তো এইফালে আমি ঘৰৰ এইফালে মাজেৰে আহি আছিলোঁ, জংঘলৰ মাজেৰে। মোৰ লগত এজন বন্ধু আছে, সেইজন নাম হৈছে পিংকু। হেল্ল'। এই সৰিয়হৰ মাজেৰে গৈ আছোঁ আমি। এয়া ফাইনেলি মই ম'হৰ সন্মুখ পাইছোঁ আহি। আৰু ইয়াত সন্মুখত আছে ম'হ কেইটামান, আৰু সিফালেও আছে। এইবিলাক দেখুৱাই আছোঁ। মই পালোঁ আহি ম'হৰ, কিন্তু ম'হৰ যুঁজ ইয়াত হোৱা নাই। চেঙা জেগাখনো আহিছে ইয়ালৈ। সৰু দ্বীপটো আছে যে, সৰু দ্বীপটো যে আছে, তাত মই চাইছোঁ নেকি আছে। আমি গছৰ তলত আছে বুলি ৰক্ষা কৰা নাই হাৰি আছে। ইয়াতো বস্তুটো বেছি নহয় আছে। সেইটো নাটকৰ মই আহিছোঁ। দুইটা মোক মিলিছে। লাইন থাকিলে
এনাখিনি হওক কৰিব পাৰে